নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ নতুন ভিডিঅ'লৈ তথা আমাৰ ইউটিউব চেনেললৈ, য'ত আমি মতে কিছুমান বাস্তু তথা ৰাশিফলৰ মন্ত্ৰৰ ভিডিঅ' ৰচনা কৰোঁ। বলক আজি ভিডিঅ' জানি লওঁ এইবাৰ মহাশিৱৰাত্ৰিৰ সঠিক সময়, সঠিক তাৰিখ তথা শুভ মুহূৰ্তৰ বিষয়ে। লগতে অনুৰোধ জনাই থওঁ যে আমাৰ চেনেলটোৰ ভিডিঅ'বিলাক যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় যদি ভিডিঅ' পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু-বান্ধৱীসকল, মহাশিৱৰাত্ৰিৰ যথেষ্ট মহত্ব আছে আমাৰ জীৱনত। এই মহাশিৱৰাত্ৰিত মহাদেৱক পূজা অৰ্চনা কৰা হয়, তেওঁৰ আশীৰ্বাদ লাভ কৰা যায়। প্ৰত্যেক বছৰৰে ফাগুন মাহৰ চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পালন কৰা হয় আৰু মহাদেৱক মানুহে এই দিনটোত পূজা অৰ্চনা কৰে আৰু মহাশিৱৰাত্ৰি মহাদেৱৰ যথেষ্ট প্ৰিয় হয়। এইবাৰ মহাশিৱৰাত্ৰি পৰিছে 1 মাৰ্চ মঙলবাৰৰ দিনটোত। চতুৰ্দশী তিথি আৰম্ভ হ'ব 1 মাৰ্চ ৰাতিপুৱা 3:16 বজাত আৰু সমাপ্ত হ'ব 2 মাৰ্চ পুৱা 1 বজাত। বন্ধু-বান্ধৱীসকল, যদি ভিডিঅ'টো ভাল লাগিল তলত জয় মহাদেৱ তথা হৰ হৰ মহাদেৱ বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মহাশিৱৰাত্ৰিৰ যিকোনো আপডেট পাই থাকিবলৈ। আমি পিছলৈ আৰু ভিডিঅ' আপলোড কৰিম, গতিকে চেনেলটোত জড়িত থাকিবলৈ চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।